অগ্নিনাভ শিৱ মন্দিৰ নাজিৰালৈ আকৌ পুনৰবাৰ আহিছোঁ। প্ৰথমতে লৈ লৈছোঁ চাকি ধূপ বন্তি জ্বলাবৰ বাবে। এয়া চাওকচোন, এয়া অগ্নিনাভ মন্দিৰৰ সময় ধুনীয়াকৈ লিখা আছে। পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে আপোনালোক আহিব পাৰিব। মন্দিৰজনাৰ ভিতৰ ভাগলৈ সোমোৱাৰ আগতে বাহিৰৰ দৃশ্যটো অকণমান দেখালোঁ। চাওকচোন, আগতে দোকান পোহাৰ এনেকৈ বহা নাছিলে, কিন্তু এতিয়া বহুতো দোকান পোহাৰ বহিলে যিহেতু সুবিধা হ'ব। এয়া ভক্তবান ৰাইজক ধুনীয়াকৈ মন্দিৰজনালৈ স্বাগতম জনাইছে। এয়া মন্দিৰ আজি আপোনালোকক মোৰ ভিডিঅ'টো অগ্নিনাভ মন্দিৰৰ পৰা আৰম্ভ কৰিছোঁ। আমি মন্দিৰলৈ আহিছোঁ, আমি 3-4জনী আহিছোঁ। এতিয়া আহি পিনি পাইছোঁহি আৰু চাগে দেখি দিমগৈ, আপোনালোকক দেখাম, ভিডিঅ'টো চাব দেই সকলোকে। মন্দিৰজনাৰ আগভাগতে আছে, যিহেতু সোমোৱাৰ ঠাইতে আছে এজোপা ধুনীয়া শ্ৰীফল। সঁচাকৈ শ্ৰীফলেই হ'ব নহয়নে নহয় কমেণ্ট কৰি জনাবচোন, মোৰ ভুল হ'ব পাৰে। ইমান ধুনীয়া চাওকচোন, আৰু ইমানেই ধুনীয়া, ইয়াত ছাঁও ল'ব পাৰিব যিহেতু। আৰু এতিয়া মন্দিৰভাগৰ ভিতৰলৈ যাম, আপোনালোকক দেখাই যাম, ভিডিঅ'টো চাই যাব। ইমান ধুনীয়া পৰিৱেশটো সঁচাকৈ। এয়া ধূপ জ্বলোৱা ঠাই, যিহেতু বন্তি প্ৰজ্বলনৰ কাৰণে ধুনীয়া ঠাই ব্যৱস্থা কৰি দিছে, যাতে সকলো ইমান সুন্দৰকৈ নিয়াৰিকৈ আমাক দিছে। আমাৰ লাইনত চাগে জ্বলা হ'ল বাৰু, এতিয়া নিৰ্মালীৰ কাৰণে ৰখিছোঁ। তাৰপিছত প্ৰসাদ দিব। আজি মানুহ বহুত হৈছে বাৰু, সদায় হয়। পিছত সেই ঘটি ভাটি কিনাৰতে এখনি আমি বগা কালাৰৰ ট্ৰে ৰাখিছোঁ। লিংগত গাঁঠি ঢলাৰ পিছত সেই ঘটি ভাটি কিনাৰতে এখনি আমি বগা